চোৰাং গৰু সৰবৰাহৰ অন্যতম কৰিডৰ হৈ পৰিছে নগাঁও। গৰু সিন্ডিকেটৰ লগত জড়িত খাকী পোছাকধাৰী চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা ধন লৈ ৰঙাঘৰৰ আলহী হ'ল গৃহৰক্ষী জোৱান। চোৰাং গৰু সৰবৰাহৰ অন্যতম কৰিডৰ হৈ পৰিছে নগাঁও। খুদ খাকী পোছাকধাৰী জড়িত হৈ পৰিছে চোৰাং গৰুৰ সিন্ডিকেটৰ সৈতে। এই অসাধু চক্ৰৰ সৈতে মিতিৰালি কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ'ল কলিয়াবৰ আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান। জানিব পৰা মতে 1 অক্টোবৰত কলিয়াবৰ আৰক্ষীয়ে মিছা নামৰ ঠাইত কৰায়ত্ব কৰিছিল ৰাঘৱ নামৰ এখন নৈশ বাছ, য'ত যাত্ৰীৰ পৰিৱৰ্তে আছিল 34টাকৈ চোৰাং গৰু। সেই সময়ত পলাই সাৰিছিল বাছখনৰ চালক হেণ্ডিমেন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান কৰি আটক কৰিছিল বাছখনৰ মালিক চামগুৰিৰ আখতাৰা বেগম নামৰ মহিলাগৰাকীক। মহিলাগৰাকী 8 মাহৰ গৰ্ভৱতী হোৱাৰ হেতু ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল আৰক্ষীয়ে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি গৃহৰক্ষী জোৱান মকবুলে চামছুল নামৰ এটা দালালৰ সহযোগত কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু মহকুমা আৰক্ষী বিষয়াৰ নামত অভিযুক্তৰ পৰা সংগ্ৰহ কৰিছিল লক্ষাধিক টকা। ফলত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়তহে মহিলাগৰাকীক মোকলাই দিয়া হৈছিল বুলি অভিযোগ উঠে। ফলত তদন্তৰ বাবে মঙলবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গৃহৰক্ষী জোৱান মকবুলক। দ্বিতীয় মকবুলক আজি পুনৰ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আনি চলোৱা হয় মাৰাথন জেৰা। অক্টোবৰ 1 তাৰিখে এখন নাইট ছুপাৰ বাছ ধৰা হৈছিলে, গৰু আছিলে তাতে। বাছখন ধৰাৰ সময়ত ড্ৰাইভাৰ পলাই যায় আৰু পিছত আমি ইনভেষ্টিগেশ্যনত সেই বাছটো কাৰ নামত ৰেজিষ্টাৰ আছে সেইখিনি আমি তদন্ত কৰি ওলালোঁ। এগৰাকী মাইকী মানুহৰ নামত আছিলে আৰু তেওঁক যেতিয়া থানাত মাতা হ'ল তেওঁক দেখা গ'ল যে শ্বি ইজ মোৰ দেন 8 months প্ৰেগনেণ্ট। আৰু SDPO আৰু OC কলিয়াবৰ তেওঁলোকে ডক্টৰক মেডিকেল দেখুওৱা মেলাৰ পাছত তেওঁলোকে ডিচাইড কৰিলে যে সেই ন'টিছত তেওঁক যাব দিয়াটো ভাল হ'ব, বিকজ শ্বি ইজ মোৰ দেন 8 months প্ৰেগনেণ্ট। সেইটো খবৰ হোৱাৰ পিছতে সেই মানুহগৰাকীক আকৌ আহিব দিয়া হৈছিলে, কিন্তু সেইখিনি সময়তে এটা খবৰ ওলালে যে কিবা পইচাৰ লেনদেন হৈছে সেই মানুহগৰাকীৰ এৰি দিয়াৰ নামত। এতিয়া তেওঁক 41 CRPCত আমি ন'টিছত এৰি দিছিলোঁ উইথ দ্য কণ্ডিশ্যন ডেট শ্বি হেজ টু কোঅপাৰেট উইথ দ্য ইনভেষ্টিগেশ্যন। আৰু সেই ইনভেষ্টিগেশ্যনৰ সময়তে আমি এজন হোমগাৰ্ড ড্ৰাইভাৰ, কলিয়াবৰ থানাৰ হোমগাৰ্ড ড্ৰাইভাৰক সি কোৱা মতে চামছুল হকৰ পৰা সি পইচা পাইছিলে 65,000, সেইটো তাৰ পকেটৰ পৰা সেইটো চিজ হৈছে। আৰু আমি এতিয়া ইনভেষ্টিগেশ্যন চলাই আছোঁ। টকাখিনি চিজ কৰা গৈছে, সি কেলে সেই টকাটো চামছুল হকৰ পৰা ল'লে, কি চাৰ্কামষ্টান্সেছত চামছুল হকে তাক সেই পইচাখিনি দিছিলে, সেইখিনি তদন্তত আছে। বাকী এতিয়ালৈকে ফাৰ্ডাৰ ডিটেইলছ নাই। কোৱা কথাটো চলি আছে, বহুত মানুহে বহুত কথা কৈ আছে, কিন্তু আমি একচুৱেলি কি ঘটনা হৈছে আমি সেইটোৰ উইথ এভিডেঞ্চ আমি পাব লাগিব। আৰু আমি ইনভেষ্টিগেশ্যনত যেনেকৈ পাওঁ ইট উইল বি একৰ্ডিং টু ল, লিগেলি লফুলি আমি যি কৰিব লাগে সেই গোটেইখিনি কৰিম। আৰু যদি এভিডেঞ্চ পোৱা যায় এইটোতো নেচেচাৰী একশ্যন লোৱাই যাব। এতিয়া যিহেতু একেবাৰে মানে ফাৰ্ষ্ট পৰ্যায়ত আছে ইনভেষ্টিগেশ্যনটো, এতিয়া ডিটেইলছ ক'বলৈও অসুবিধা হ'ব। আৰু আমি ইনভেষ্টিগেশ্যনটো কৰি লওঁ, তাৰপিছত আমি যি পাওঁ আমি সেইটো জনাম। যিগৰাকী প্ৰথম তদন্তকাৰী বিষয়া তেওঁ আমাৰ সন্মুখতে কেমেৰা সন্মুখতে কৈছে
যে ভিতৰত যি মকবুল হুছেইন তেওঁ গৃহৰক্ষী জোৱান আছিল তেওঁ কলিয়াবৰ থানাত যিহেতু গাড়ী চলায় তেওঁ SDPO কলিয়াবৰ আৰু OC কলিয়াবৰ পইচাটো দিম বুলি লোৱা হৈছে তেওঁ স্বীকাৰ কৰিছে এই ক্ষেত্ৰত SDPO কলিয়াবৰ আৰু OC কলিয়াবৰ তদন্ত আওতাত আহিব নাহিব এতিয়া প্ৰথম কথা হ'ল আমি অলৰেডি হোমগাৰ্ড ড্ৰাইভাৰজনক এৰেষ্ট কৰিছোঁ সি শামছুল হকৰ কথা কৈছে যোনে তাক টকা দিছে আমি বিষয়াজনে কৈছে যে SDPO কলিয়াবৰ আৰু OC কলিয়াবৰ দিম বুলি কৈছে উই আৰ গোইং টু ইনভেষ্টিগেট যাৰে নাম নাহক আমি ডেফিনেটলি তাত ইনভেষ্টিগেট আমি সেইটো কৰিমেই সেইটো মই আগতেও আপোনালোকক কৈছিলোঁ বেলেগ মেটাৰ্ছবোৰতো যে কোনোবা যদি ক্ৰিমিনেল কাম কৰিছে তেওঁ পাব্লিক হয় নে পুলিচ হয় আমিতো সেইটো নাচাওঁ আৰু আপোনালোকে জানেই ইতিমধ্যে লাষ্ট 6 মাহত বহুত কেইজন আৰক্ষী বিষয়া constable arrest হৈছে so Nagaon police is against all forms of corruption and all forms of syndicate তাতে যেতিয়াই ক্ৰিমিনেল এক্টিভিটিজৰ এগেইনষ্টত কিবা আমি পাই যাওঁ নৰ্মেল আছামী পাব্লিকৰ মেম্বাৰ্ছ হয় তেওঁলোককো আমি কৰায়ত্ব কৰিছোঁ আমি পুলিচকো কৰায়ত্ব কৰিছোঁ চ' সেইখিনিত ইট ইজ ভেৰি ক্লিয়াৰ দেট ইফ উই ফাইণ্ড এভিডেঞ্চ ন' ওৱান উইল বি স্পেয়াৰ্ড এতিয়া প্ৰথম কথা হ'ল সেইখিনি এভিডেঞ্চ আমি আহিব লাগিব তেওঁলোকে এই আছামীটো ধৰাৰ পিছত আমি কি ইট হেজ টু বি বেকড বাই ছলিড এভিডেঞ্চ টেকনিকেল প্ৰুফ বা সেইখিনি আমি যিমান ডকুমেণ্টাৰী প্ৰুফ যি পাওঁ যি থাকে সেইখিনি এভিডেঞ্চ আমি গোটাই ল'ব লাগিব এণ্ড দেট ইজ ৱাই আই ডু নট ৱান্ট টু চে মাছ বিকজ একদম ইনিচিয়েল ষ্টেজত আছে ইনভেষ্টিগেশ্যনৰ আৰু যোনবোৰ কথা ওলাই আছে সেইখিনি আমি গোটেইখিনি আমি ইনভেষ্টিগেট কৰিম DSP হেডকোৱাৰ্টাৰ ত্ৰিদীপ প্ৰতিম কুম্বাঙক দিয়া হৈছে ঘটনাটো মানে আপোনাৰ আমি এখন গৰু গাড়ী ধৰিছিলোঁ নাইট ছুপাৰ এখন যিগৰাকী মানে গৰুৰ মালিক সেই মালিকক আমি কোটপচৰখন থানালৈ আনিছিলোঁ কিন্তু মানুহগৰাকী 8 মাহে প্ৰেগনেঞ্চি আছিলে থানাৰ ভিতৰতে তেখেত অলপ ব্লিডিং হৈছিলে ব্লিডিং হৈ দিয়াৰ কাৰণে আমি মানে মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈছোঁ লৈ মেলি পেলাই তেখেতক মানে দুদিনৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াইছিলোঁ যিটো এক্সৰে কৰিবলৈ দিছে ডক্টৰে আৰু এই গৃহৰক্ষীজনে আৰু শামছুল হক বুলি এজনৰ লগ লাগি পেলাই মানে তেখেতলোকৰ পৰা পইচা সংগ্ৰহ কৰিছে আমাৰ গৰু ব্যৱসায় নহয় গাড়ী মালিকৰ পইচাটো তেখেতলোকে এতিয়া লৈছে কিন্তু তেখেতেতো আমাৰ এতিয়া কোৱা মুখ খোলা নাই আমি জনামতে কৈছে এতিয়া DPO ছাৰৰ নাম কৈছে OC ছাৰৰ নাম কৈছে কিন্তু এতিয়া মানে দুইজনৰ নামেই কৈছে কিন্তু কথা হ'ল এতিয়া আমি তেখেতে নহয় দিব লাগে বুলি কৈছে কিন্তু সেইটোতো আমি তদন্ত কৰি আছোঁ এতিয়া বৰ্তমান 1 লাখ লৈছে বুলি কৈছে কিন্তু আমি 65,000 ৰিকভাৰী কৰিছোঁ মানে এই পইচাটো SDPOক দিম বুলি লৈছিল OCক দিম বুলি কৈছে আৰু SDPOকো দিব লাগিব বুলি কৈছে গৰু ব্যৱসায়ী নহয় আমাৰ যিখন ছুপাৰ বাছ আমি ধৰিছোঁ ছুপাৰ বাছৰ মালিক হয় হয় এই গাড়ীখনৰ মালিক ছুপাৰখনৰ মালিকৰ পৰা লৈছে ইতিমধ্যে SDPOক পইচাটো দিলে নাই নাই দিয়া নাই কিন্তু SDPOৰ পত্নীয়ে পইচাটো লৈছে বুলি আমি সেইটোতো আমাৰ এতিয়ালৈকে শুনা নাইকিয়া আমাৰ মাজত অহা নাইকিয়া মই যিখিনি পাইছোঁ সেইখিনি কৰিছোঁ প্ৰথম প্ৰিলিমিনেৰীটো মোৰ ভাগত পৰিলে মই কৰিলোঁ এতিয়া নহয় প্ৰথম আয়ো নহয় মই মানে আগৰ কিছু ছুপাৰৰ কেছটো আয়ো মই আপুনি কোন থানা মই কলিয়াবৰ থানা আপোনালোকৰ থানাই OC আৰু SDPOক পইচাটো দিম বুলি লৈছে দিম বুলি লৈছিলে বোলে কিন্তু এতিয়া দিবলৈতো নাপালে নহয় আমিতো অলৰেডি মই কৰিছোঁ তেওঁৰ নাম ৰাজীৱ বৰুৱা এইটোতো আমি এতিয়ালৈকে প্ৰমাণ দিব পৰা নাই আপোনাক এতিয়া আমি মানে ৰিমাণ্ডত আনিমেই সোধপোছ কৰিম যিহেতু মই আহি পাইছোঁ নাই তেখেতলোকে দিয়া নাই এখেতে কৈছে মোক বোলে কৈছে কিন্তু সিটোকতো ধৰিব পৰা নাই নে সিটোক ধৰিব পাৰিলে আচল বস্তুটো ওলাব সেইটো এতিয়া মানে তদন্ত বিষয়ে মই নহয় যিহেতু ফাৰ্ষ্টটো তদন্তটো মই কৰিছিলোঁ এতিয়া সেইটো কেছটো ধৰি লওক আমাৰ অফিচত লৈছে এতিয়া কাক আয়ো দিয়ে তেখেতে কি হিচাপে তদন্ত কৰে সেইটোতো মই ক'ব নোৱাৰিম দেৰি হৈছে মোৰ নিউজ ডেস্ক ৰিপৰ্ট গণ অধিকাৰ লাইভ